হেল্ল' ভিউয়াৰ্স কেনে আছে আপোনালোকে আশা কৰোঁ সকলোৱে ভাল আছে ময়ো ভালে আছোঁ আজিৰ এটা গুৰুত্বপূৰ্ণ টিপছ লৈ আহিলোঁ এনেকুৱা এটা টিপছ লৈ আহিলোঁ যেটো টিপছৰ দ্বাৰা আপুনি আপোনাৰ মোবাইল সুৰক্ষিত ৰাখিব পাৰিব এতিয়া বাৰু আপোনাৰ মনত প্ৰশ্ন আহিছে যে সুৰক্ষিত কেনেকৈ ৰাখিম আমাৰ মোবাইলটো সো চিন্তাৰ কোনো কাৰণ নাই এনেকুৱা এটা এপ্লিকেশন আপোনাৰ সন্মুখত লৈ আহিলোঁ যেটো এপ্লিকেশনৰ দ্বাৰা আপোনাৰ মোবাইল আপোনাৰ হাততে আপোনাৰ মোবাইলৰ স্ক্ৰিনটো আপোনাৰ হাততে কাম কৰিব সাপোজ আপোনাৰ ফ্ৰেন্ড এটা ললে আপোনাৰ মোবাইলটো তে সেই ফ্ৰেন্ডৰ হাতত আপোনাৰ মোবাইলৰ স্ক্ৰিনটো কাম নকৰিব এইটো বাৰু সম্ভৱ নে হয় এইটো সম্ভৱ মই এটা কৈ আপোনাক বুজাই দিম যে কেনেকৈ এই এপ্লিকেশনটোৰ কাম কেনেকৈ কৰিব লাগিব সো ভিডিওটো আৰম্ভ কৰোঁ তো ভিডিওটো আৰম্ভ কৰাৰ আগতে মই এটা সৰু ৰিকুৱেষ্ট কৰিছোঁ যদি আপুনি এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই আমাৰ টিপছ লাইব্ৰেৰী আসাম চেনেলটো সাবস্ক্ৰাইব কৰা নাই অতি সোনকালে সাবস্ক্ৰাইব কৰি লওক কিয়নো মই নিত্য নতুন টিপছ দি থাকোঁ এই টিপছটো অটোমেটিকলি আপোনাৰ মোবাইলত জানি গুচি যায় সেই কাৰণে আপুনি বেল আইকনটো অন কৰি ৰাখিব আৰু এটা লাইক কৰিব কমেন্ট বক্সত কমেন্ট কৰি জনাব ভিডিওটো কেনে লাগিল আপোনাৰ কমেন্ট হে আমাৰ উৎসাহ যোগায় যদি ভিডিওটো আপোনালোকে চাই যদি ভাল লাগে লাইক কৰে কমেন্ট কৰে তো আমাৰ আৰু ভিডিও বনোৱাৰ কাৰণে উৎসাহ হয় তো গতিকে আহক ভিডিওটো আৰম্ভ কৰোঁ আহিলো প্লে ষ্টৰত ইয়াতে আপোনাৰ এই এপছটোৰ নামটো সাৰ্চ কৰিব লাগিব এপছটোৰ নাম হ'ল WPS অপছ এপলক ইয়াতে মাৰি দিলোঁ এই এপছটো মই অলৰেডি ইনষ্টল কৰিছোঁ মোৰ ইনষ্টল আছে সো গতিকে আপুনিও ডাউনলোড কৰি ইনষ্টল কৰি ল'ব ভিডিওটো এপছটো ওপেন কৰোঁ ওপেন হৈ আছে নেক্সট ভলিউম তাৰমানে তিনিটা ক্লিক কৰিব লাগিব তিনিবাৰ ক্লিক কৰি ল'ব 1 2 3 পিছত নেক্সট ৰিইন্টাৰপ্ৰেট আকৌ তিনিবাৰ ক্লিক কৰিব লাগিব ভলিউম বটন 1 2 3 তে কনফার্ম কৰিলে সব কোশ্চেন ফেভারিট কোশ্চেন ফেভারিট নাম যি দিব পাৰে আপুনি ফেভারিট প্লেস নাম মই দি দিছোঁ ফেভারিট প্লেস নাম আসাম দিলো নেক্সট গ্ৰেন্ডত মাৰিব ওকে পারমিশনটো ওপেন কৰি দিব সব কেনট ওপেন কৰি দিব ব্যাক কৰিব ফিনিশ ওপেন এপলক ওকে এতিয়া ভলিউম মাইনাস বটনটো তিনিবাৰ দিব 1 2 3 চাওক অটোমেটিক অন হৈছে এতিয়া আপোনাৰ ইচ্ছামতে যিটো এপছ আপুনি লক কৰিব বিচাৰে সেইটো আপুনি লক কৰিব পাৰে মই এক্সাম্পল দেখাইছো মোৰ ইউটিউবটো লক কৰোঁ চাওক লক হৈ গৈছে এতিয়া চাওক এপলক এই অপচনটো অন কৰি দিওঁ অন হৈ গ'ল এতিয়া বেকত আহি এগতে মই সামিতে ইউটিউবটো কেনা ইউটিউব লক হৈ গৈছে এটা কাম নকৰিব আপুনিহে জানে আপোনাৰ ভলিউম বটন প্ৰেছ কৰিলেহে এইটো অন হ'ব এইটো বেলেগে নাজানে নহয় 3-4 বাৰ তাৰমানে অতিমাত্ৰা বেছি টাচ কৰিলে এইটো আপোনাৰ ফেভাৰিট কোশ্চেনটো আহি যাব তো এইটো নকৰি আপুনি আকৌ আহিব চাওক এতিয়া টেপ কৰিব তিনিবাৰ 1 2 3
চাওক অন হৈ গৈছে তো এনেকৈ তো গতিকে কেনে লাগিল ভিডিঅ'টো আশা কৰোঁ ভালে লাগিব বা যেনেকুৱা লাগিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব নতুন নতুন ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব ইমানলৈকে ভিডিঅ' তো ধন্যবাদ সকলোকে থেংক ইউ